হয় গাইজ আপোনালোকে ঠিকে শুনিছে থাম্বনেইলত আপোনালোকে আজি যেটো বিষয় দেখিছে পাৰ্সোনালিটি ডেভেলপমেন্ট ব্যক্তিত্ব বিকাশ এই ব্যক্তিত্ব বিকাশটো আজিৰ তাৰিখত আমাৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ প্ৰয়োজনীয় বিষয় হৈ পৰিছে আমি কোনো এখন ঠাইলৈ গ'লে বা আমি নতুন মানুহৰ লগ পালে আমাৰ কি হয় সদ্যহতে আমি কি কৰা দেখা যায় আমি তেওঁলোকৰ পৰা অলপ বেলেগকৈ থাকো কিন্তু যেতিয়া আপোনাৰ এই পাৰ্সোনালিটিটো ভাল হ'ব বিকাশ হ'ব পাৰ্সোনালিটি ডেভেলপড হ'ব বহুত ভাল হ'ব তেতিয়া আপুনি কি কৰিব পাৰিব সহজতে সকলো মানুহকে নিজৰ আপোন কৰি ল'ব পাৰিব আপোনাৰ যেটো পাৰ্সোনালিটি থাকিব সেই পাৰ্সোনালিটিটোক আপুনি কি কৰিব পাৰিব আগুৱাই লৈ যাব লাগে তেতিয়াহে আপুনি কি কৰিব পাৰিব আজিৰ সমাজত আপুনি চলি থাকিব পাৰিব বা আপোনাৰ প্ৰতি মানুহৰ যেটো ভাব হেতু সলনি কৰিব পাৰিব আপুনি যদি আপুনি আজিৰ এই ভিডিঅ'টিত কেইটামান ট্ৰিক্স আজিৰ এই ভিডিঅ'টিত আপুনি জানিব খোজে তো আপুনি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত মই নকওঁ যে আপোনাৰ পাৰ্সোনালিটি বেয়া কিন্তু যদি এই সৰু সুৰা কথাবোৰ আমি বহুত গুৰুত্ব দিবলগীয়া হয় ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে হয়তো ভাবিব এইবোৰ বহুত সৰু কথা আমিও জানো তো এইটো নহয় যে আপোনালোকে নাজানে বুলি মই কোৱা নাই কিন্তু এই ট্ৰিক্সসমূহ আপোনালোকে এবাৰ মনত ৰাখিব বহুত দৰকাৰী হয় যাৰ দ্বাৰা আপুনি কাৰোবাক আকৰ্ষিত কৰিব পাৰিব আপোনাৰ ফালে সকলোৱে আপোনাক নিজৰ আপোনজন বুলি ভাবিব যলৈ গ'লেও আপুনি সকলোৰে নিজৰ মানুহৰ দৰে আপুনি কাৰোবাৰ কাষত থিয় দিব পাৰিব তো আজিৰ এই ভিডিঅ'টিত আমি কি শিকিম আমি কেনেকৈ পাৰ্সোনালিটিটো ডেভেলপ কৰিব পাৰো ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ পাৰ্সোনালিটিটো নিশ্চয় ইয়াৰলৈকে হ'ব বুলি মই আশা কৰোঁ তো এতিয়া সময় নষ্ট নকৰি আমি ভিডিঅ'টোৰ পিনে আগবাঢ়িছোঁ যি মানুহে কোনো মানুহৰ লগত মিলি থাকিব নোৱাৰে সিহঁতে ভাবে যে সিহঁতক কোনোৱে ভাল নাপায় মই মানুহক মোৰ বন্ধু বনাব নোৱাৰো এয়া এই কাৰণে হয় কাৰণ আপুনি এনেকুৱা কিছুমান সৰু সৰু ভুল কৰে যাৰ বাবে আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ বেলেগৰ ওপৰত নপৰে এনেকুৱা কিছুমান সৰু সৰু কথা আছে যাৰ দ্বাৰা আপুনি যতেই নাযাওক সকলোকে আকৰ্ষিত কৰিব পাৰিব হেয়া লাগিলে আপোনাৰ পৰিয়ালৰ সদস্য হওক সম্পৰ্কিত ব্যক্তি বা বন্ধু সকলোৰে জীৱনত আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰিব আপোনাৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ তেওঁলোকৰ থাকিব এটা কথা মনত ৰাখিব মূল্য মানুহৰ নাথাকে মানুহৰ গুণৰহে থাকে এই কথাই আজিৰ আমি ভিডিঅ'টিত আলোচনা কৰিবলৈ ওলাইছো এই কথাকেইটাই আপোনাৰ ব্যক্তিত্ব বা পাৰ্সোনালিটিক কিছু পৰিমাণে হলাই পেলাব তথা এই পাঁচটা কথাই আপোনাক এজন প্ৰভাৱশালী ব্যক্তি বনাব পাৰে যাৰ দ্বাৰা আপুনি যতে থাকক সকলোকে আপোনাৰ এই গুণৰ দ্বাৰা প্ৰভাৱিত কৰিব পাৰিব প্ৰথমতে আপুনি বেলেগৰ কথা শুনিবলৈ আৰু বুজিবলৈ শিকক মানুহে এইটোৱে ভুল কৰে যে আনৰ আগত নিজৰ বিষয়ে কৈ থাকে আপুনি কাৰোবাৰ কথা শুনিবলৈ চেষ্টা কৰোঁতে মন কৰিবচোন সকলোৱে নিজৰ বিষয়ে কৈ থাকে বেলেগৰ কথা নুশুনেও বুজিও নাপায় যেতিয়া আপুনি বেলেগৰ কথা নুশুনে আপোনাৰ প্ৰতি সেই মানুহজনৰ যি দৃষ্টি সেই দৃষ্টি সলনি হৈ যায় আৰু সেই মানুহজনৰ লগত আপোনাৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ ভেটি কেতিয়াও কি হ'ব নোৱাৰে শক্তিশালী হ'ব নোৱাৰে কাৰণ আপুনি কথা শুনিবলৈ চেষ্টাই কৰা নাই তেখেতৰ কথাত আপুনি কোনো গুৰুত্বই দিয়া নাই আপুনি কেৱল নিজৰ কথাই কৈ থাকে যে আপুনি কি ভাল পায় কি অনুভৱ কৰে আপোনাৰ দৃষ্টি কেৱল নিজৰ ওপৰত থাকে আপোনাৰ দৃষ্টি যেতিয়া নিজৰ ওপৰত থাকে তেতিয়া আপোনাক কোনেও ভাল নাপাব সেই কাৰণে
যি লোকে নিজৰ ওপৰত দৃষ্টি ৰাখে তেনে লোকে কেতিয়াও প্ৰভাৱশালী হ'ব নোৱাৰে, কাৰণ যিয়ে নিজৰ বিষয়ে আনৰ আগত কৈ থাকে তেওঁক কোনেও ভাল নাপায়। আৰু যি মানুহে বেলেগৰ কথা মনোযোগ দি শুনে তেওঁৰ লগত সকলোৱে সম্পৰ্ক স্থাপন কৰে, কাৰণ সকলোৱে এইটোৱেই বিচাৰে যে মোৰ কথা কোনোবাই শুনক, মোক কোনোবাই বুজি পাওক। আপুনিও এইটোৱেই বিচাৰে। সেইবাবে নিজৰ বিষয়ে কোৱাতকৈ বেলেগৰ কথা শুনিবলৈ চেষ্টা কৰিব। আৰু যেতিয়া আপুনি তেনে কৰিব তেতিয়া কি হ'ব, আপুনি বেলেগৰ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰিব। আপুনিও যাৰ কথা শুনে তেখেতে এইটো ভাবিব যে আপুনি তেখেতৰ কথা বুজি পায়। যদি তেখেতৰ কিবা কথা ক'বলগীয়া থাকে প্ৰথমতে তেখেতে আপোনাৰ আগতহে ক'ব, কাৰণ তেওঁৰ এইটো বিশ্বাস থাকে যে আপুনি তেখেতৰ কথা ভালকৈ বুজি পায়। সেইবাবে আপোনাৰ এই স্বভাৱটো সলাওক আৰু বেলেগৰ কথা শুনিবলৈ চেষ্টা কৰক, আৰু নিজৰ বিষয়ে ক'বলৈ হ'লে অলপ কমকৈ, চুটিকৈ বা সংক্ষিপ্ত ৰূপত আপুনি বেলেগক কথাখিনি কওক। আৰু দ্বিতীয় কথাটি হৈছে মানুহক আপুনি প্ৰশংসা কৰিবলৈ শিকক। যদি আপুনি কোনোবা চিন্তামগ্ন ব্যক্তিক, দুখী ব্যক্তিক প্ৰশংসা কৰে তেখেতৰ মনটো সুখেৰে, আনন্দেৰে উপচি পৰিব, কাৰণ নিজৰ বিষয়ে ভালকৈ শুনিবলৈ সকলোৱে ভাল পায়। সেয়া হয়তো আপুনিও হ'ব পাৰে। যদি আপোনাক কোনোবাই সহায় কৰিছে তাৰ বাবে সেইজনক প্ৰশংসা কৰক যিয়ে আপোনাক সহায় কৰিছে, তেতিয়া তেখেতৰ মনটো কি হ'ব, আনন্দেৰে উপচি পৰিব আৰু দ্বিতীয়বাৰ আকৌ সহায় কৰিবলৈ তেখেত আগুৱাই আহিব। আৰু আপোনাৰ ওচৰত থকা বা কাষত থকা প্ৰতিজন ব্যক্তিকে আপুনি প্ৰশংসা কৰক। সেয়া লাগিলে আপোনাৰ পৰিয়ালৰ সদস্য, অফিচৰ কৰ্মচাৰী হওক। আপুনি কেতিয়াবা ভাবিব পাৰে যে তেওঁলোকতো মোৰ কাষতেই থাকে, তেওঁলোককনো কিহৰ প্ৰশংসা কৰিব লাগে, কিন্তু এই সৰু সৰু কথাই আপোনাক কি বনাব, প্ৰভাৱশালী বনাব আৰু তাহাঁতৰ মনবোৰ সুখেৰে উপচাই পেলাব। যদি আপোনাৰ সম্পৰ্ক ভাল হয় মানুহৰ লগত তেতিয়া আপোনাৰ জীৱনো ভাল হ'ব। যি মানুহে আনৰ প্ৰশংসা কৰে তেখেতক সকলোৱে ভাল পায়। এইকাৰণে ভাল পাব কাৰণ আপুনি সকলোৰে ভাল কথা কয়, ভাল হোৱাটো বিচাৰে। যি মানুহে বেলেগৰ দুখৰ কথা কয় তেখেতৰ পৰা সকলোৱে দূৰত থাকে। সেইবাবে নিজৰ চৰিত্ৰ এনেকুৱা বনাওক যাৰ দ্বাৰা আপোনাৰ পৰা সকলো সুখত থাকিব পাৰে। প্ৰশংসা সেইজনকহে কৰক যিয়ে আপোনাক সহায় কৰে, কাৰণ যাকে তাকে প্ৰশংসা কৰিলে আপুনি মিছলীয়া বুলি ভাবিব। তৃতীয়টি কথা, সেইটোক আপুনি বহুত গুৰুত্ব সহকাৰে ল'ব যে যেতিয়া আপুনি কাৰোবাক লগ পাই হাঁহি মুখত থাকিব। যদি আপুনি দুখত থাকে, চিন্তামগ্ন হৈ থাকে, তেনে ব্যক্তিত্বই কিন্তু কাকো আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰে। হাঁহি মুখে থকা মানুহে সকলোকে আকৰ্ষিত কৰিব পাৰে। সেইবাবে মুখত এটা হাঁহি ওলোমাই লওক আৰু নিজৰ কাষত থকা মানুহকো হহুৱাওক তথা আনন্দেৰে উপচাই পেলাওক। আৰু এই ব্যৱহাৰটোৰ দ্বাৰা আপুনি এজন প্ৰভাৱশালী ব্যক্তি হ'ব পাৰিব। চতুৰ্থ কথা, আপুনি যেতিয়া কাৰোবাক লগ পাই নিজৰ ভয় ভিতৰত নাৰাখিব আৰু নিজৰ ভিতৰত আত্মবিশ্বাস ৰাখক। কেতিয়াও আনৰ লগত তুলনা কৰি নিজকে আপুনি তলতীয়া বুলি নাভাবিব, কাৰণ তেতিয়া আপোনাৰ নিজৰ প্ৰতি থকা যি আত্মবিশ্বাস সেই আত্মবিশ্বাস কমি যাব। আৰু নিজকে কওক আপুনি যে মই যেনেকুৱা তেনেকুৱাকৈয়ে ভাল। নিজৰ ওপৰত আত্মবিশ্বাস ৰাখক। যদি আপুনি নিজৰেই আত্মবিশ্বাস নাথাকে, হেৰুৱাই পেলাই আপুনি মানুহক কেনেকৈ আকৰ্ষিত কৰিব? আত্মবিশ্বাস থকা মানুহৰ প্ৰতি সকলো লোকে আকৰ্ষিত হয়, প্ৰভাৱিত হয়। আৰু আমাৰ যি পঞ্চমটি কথা, সেই পঞ্চমটি কথাটো বহুত গুৰুত্বপূৰ্ণ হয়, কিন্তু মানুহে গুৰুত্ব নিদিয়ে, যাৰ বাবে তেওঁলোকৰ যি প্ৰভাৱ, মানুহৰ প্ৰতি যি প্ৰভাৱ, এই প্ৰভাৱ অক্ষুণ্ণ নাথাকে। তো এই পঞ্চম যি উপায়
ট্ৰিক হয় সেইটো হৈছে মানুহক আপুনি দিবলৈ শিকক, খুজিবলৈ নহয়। যেতিয়া আপুনি খোজে আপুনি সৰু হৈ যায়। ইয়াৰ দ্বাৰা মই অকল টকাৰ কথাই বুজোৱা নাই, আপুনি যদি কাৰোবাৰ প্ৰতি সদ্ভাৱনা আগবঢ়ায়, যদি আপুনি কাৰোবাক সন্মান কৰে, তেতিয়া সকলোৱে কি হ'ব, আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি আনৰ পৰা যি বিচাৰে সেয়াই আপুনি আনকো দিবলৈ শিকক। তেতিয়াহে আপুনি কি কৰিব পাৰিব, সেই সকলোবোৰ বস্তু আপুনি আনৰ পৰাও লাভ কৰিব পাৰিব। তো গাইজ, আজিৰ এই ভিডিঅ'টিত চোৱা সকলোবোৰ ট্ৰিক্স যদি আপুনি আপোনাৰ সহায়ক বুলি ভাবে, কিছু পৰিমাণে আপোনাক সহায় কৰিছে বুলি ভাবে, আপুনি ভিডিঅ'টো এটা লাইক কৰিব পাৰে। আৰু যদি আপোনাৰ কোনো বন্ধুবৰ্গ আছে তেওঁলোককো এই ভিডিঅ'টোৰ পৰা কিছু কথা জানিব লগা আছে বুলি ভাবে, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আপোনালোকে। আৰু নেক্সট এটা কথা কওঁ, যদি আপোনালোকে আমাৰ চেনেলৰ পৰা সকলোবোৰ লেটেষ্ট আপডেটৰ নটিফিকেশ্যন লাভ কৰিবলৈ বিচাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা অল নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি দিব, যাতে আমাৰ চেনেলৰ পৰা সকলোবোৰ লেটেষ্ট আপডেটৰ নটিফিকেশ্যন আপোনাৰ মিছ নহয় বা আপুনি লাভ কৰি গৈ থাকিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।